সেইটোৱে তেওঁ সদায় চাব বিচাৰিছিল। বৰ অসম গোটেই জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে অকল মানুহ থাকিব লাগে। আজি একত্ৰিত হৈ আছে, কিন্তু মই আশা কৰোঁ, মই প্ৰাৰ্থনা কৰোঁ সকলোৰে প্ৰতি আজি মই আহ্বানো জনাওঁ, আজি জুবিনৰ কাৰণে যেনেকৈ সকলোৱে একত্ৰিত হৈছে, সকলোৱে আহি ইয়াত গোটেই সকলো ধৰ্মৰ লোক ইয়াত প্ৰাৰ্থনা কৰিছে তেওঁৰ বাবে। সকলো কোনো ৰাজনীতিক কোনো দল সংগঠন নাই, কোনো জাতি ধৰ্ম নাই, একোৱে নাই। এনেকৈ সদায় মানুহ থাকক, তেতিয়া তেওঁ সুখী হ'ব। আৰু তাৰ বাহিৰে মই তেওঁ ক'ৰবাত শান্তি পাব বুলি, মই যদি আকৌ সেই একেই ধৰণৰে মানে খোৱা কামোৰাবোৰ হৈ থাকে, তেওঁ শান্তি নাপায়। কিন্তু তেওঁৰ আত্মাই, মই ভাবোঁ যদি সকলোৱে তেওঁক সঁচাকৈ আজি যেনেদৰে মৰম দিছে, কৈছে সদায় তেনেকৈ থাকক। তেওঁৰ আদৰ্শ আছিল, তেওঁৰ ইচ্ছা, তেওঁৰ সকলো আশা সেইটোৱে আছিল, সপোন আছিল। সেই সপোনখিনি সাৰ্থক হওক, মই সেয়াই কামনা কৰিম।